নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আজিৰ নতুন এটা ভিডিঅ'লৈ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ ভোটাৰ আইডি। আপোনালোকৰ প্ৰায় ভাগৰে ভুল আছে, গতিকে মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ আজি ভোটাৰ আইডি আপোনালোকে কেনেদৰে আপোনালোকৰ মোবাইলত শুধৰণি কৰিব পাৰিব। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে, ভোটাৰ আইডি কাৰ্ডটো আপোনালোকে কেনেদৰে শুধৰণি কৰিব পাৰিব ফুল আপোনাক কমপ্লিটলি ধুনীয়াকৈ বুজাই দিম আৰু আপোনাক শিকাই দিম কেনেদৰে কৰিব লাগিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব আৰু চেনেলটো নতুনকৈ সোমালে ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' আপোনালোকে এই চেনেলটোৰ জৰিয়তে চাই থাকিব পাৰিব। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমতে আপোনালোকে কি কৰিব, আপোনালোকে গুগলত যাব, গুগলত চাৰ্চ কৰিব NVSP, ঠিক আছে। নহ'লে ডাইৰেক্ট আপোনালোকে মই লিংকটো দি দিম nvsp.in, আপোনালোকে তাত গৈ ডাইৰেক্ট ৱেবছাইটটো পাই যাব। ইয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব, ফাৰ্ষ্ট ৱেবছাইটটোত যি ৰেজিষ্ট্ৰেশ্যন ইয়াতে দেখিছে, ৰেজিষ্ট্ৰেশ্যনত আপোনালোকে লগ ইন আৰু ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। ইয়াতে যদি আপোনালোকৰ ৰেজিষ্টাৰ অৰ্থাৎ ইউজাৰ নেম পাছৱৰ্ড থাকে তেনেহ'লে কৰিব, আৰু নহ'লে ডু নট হেভ এ একাউণ্ট ৰেজিষ্টাৰ এজ এ নিউ ইউজাৰ ইয়াতে ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব তেতিয়া অলপ সময় যদি আপোনালোকৰ নেটটো ফাষ্ট থাকে আপোনালোক সোনকালে আহিব। ইয়াতে আপোনালোকক ফাৰ্ষ্ট টাইম আপোনালোকে কি কৰিব লাগিব, মোবাইল নাম্বাৰ, ঠিক আছে, মোবাইল নাম্বাৰটো আপোনালোকে দি দিব লাগিব। তাৰপাছত কেপচা আৰু তাৰপাছত আপোনালোকৰ যদি এপিক নাম্বাৰ অৰ্থাৎ আপোনালোকৰ ভোটাৰ আইডি যি CTH নাম্বাৰ থাকে এইটো দি দিব। তাৰপাছত আপোনালোকৰ যদি নাথাকে তেনেহ'লে আই ডিড নট হেভ এ এপিক নাম্বাৰটো ক্লিক কৰিব। তাৰপাছত আপোনাৰ ইমেইল, পাছৱৰ্ড আৰু কনফাৰ্ম পাছৱৰ্ড দি আপোনালোকে ৰেজিষ্টাৰ কৰি দিব। যেতিয়া ৰেজিষ্টাৰ কৰি দিব তাৰপাছত আপোনালোকৰ ৰেজিষ্টাৰ কমপ্লিট হৈ যাব। তাৰপাছত আপোনালোকে যিটো লগ ইন কাষত দেখিছে এতিয়া লগ ইন ক্লিক কৰি দিব। তাৰপাছত আপোনালোকৰ যিটো ইউজাৰ নেম আপোনালোকে যিটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নম্বৰটো ইয়াতে টাইপ কৰি দিব, আৰু যিটো পাছৱৰ্ড আপোনালোকে তাত দিছিলে ৰেজিষ্টাৰ কৰোঁতে সেই পাছৱৰ্ডটো ইয়াতে দি দিব। মই দি লৈছোঁ, আপোনালোকে মই স্কিপ কৰি দিছোঁ এইখিনি, মই দি লওঁ ফটাফট। ইয়াতে মোৰ পাছৱৰ্ড আৰু ইউজাৰ নেম দিয়া হৈ গ'ল। তাৰপাছত আপোনালোকে কি কৰিব, যিটো কেপচা আছে সেই কেপচাটো আপোনালোকে ইয়াতে টাইপ কৰি দিব আৰু চাব যাতে কেপচাটো ভুল নহয়। মই কেপচাটো টাইপ কৰি দিছোঁ। ইয়াতে কেপচা আপোনাৰ টাইপ কৰাৰ পিছত আপোনালোকে কি কৰিব, লগ ইন কৰি দিব, ঠিক আছে। ইয়াতে মই লগ ইন কৰি দিছোঁ। ইয়াতে লগ ইন কৰাৰ লগতে চাওক ইয়াতে ৱেলকাম এনেকৈ দেখাইছে। আপোনালোকৰ এইটো ইণ্টাৰফেচ আপোনালোকে এনেকৈ দেখাব, ওপৰত ডাছবৰ্ড আৰু আপোনালোকৰ প্ৰফাইল চেঞ্জ কৰিব পাৰিব। ইয়াতে আপোনাৰ ফ্ৰেছ আছে, তাৰপাছত আপোনাৰ বেলেগৰ পৰা যদি বেলেগত ভোটাৰ আইডি আনিব বিচাৰে সেইটো পাৰে, আৰু ইয়াত দেখিছে কাৰেকশ্যন ইন পাৰ্চনেল ডিটেইলছ। ইয়াতে পাৰ্চনেল ডিটেইলছ ইয়াতে চেল্ফ আছে আৰু ফেমিলি আছে। যদি আপোনালোকৰ যোনটো নাম্বাৰ ৰেজিষ্টাৰ কৰিছিলে যাৰ এপিক নাম্বাৰ দিছিলে তেখেতৰ চেল্ফ হয়, আৰু যদি তেখেতৰ ফেমিলি হয় তেনেহ'লে ফেমিলিত ক্লিক কৰিব লাগিব। আৰু মই এতিয়া যোনটো কৰিব গৈ আছোঁ সেইটো হৈছে চেল্ফ, গতিকে মই চেল্ফত ক্লিক কৰি দিলোঁ আৰু নেক্সট কৰি দিছোঁ। নেক্সট কৰি দিয়াৰ লগত এনেকুৱা এটা অপশ্যন পাব, আপোনালোকে এনেকুৱা ফৰ্ম এটা আহিব, এই ফৰ্মটো আপোনালোকে কমপ্লিট ফিল আপ কৰিব লাগিব। আপোনালোকে যদি ইংলিছ বিচাৰে ইংলিছো কৰি ল'ব পাৰে, ভাষাটো কোনো প্ৰব্লেম নাই। ইয়াতে অসম আহিব আৰু ইয়াতে আপোনাৰ জিলা, আপোনাৰ ইয়াতে জিলা চিলেক্ট কৰিব লাগিব। মই মোৰ যোনটো ডিষ্ট্ৰিক্ট হয় জিলা হয়, মই জিলাটো ইয়াতে চিলেক্ট কৰি লৈছোঁ। ইয়াতে মই জিলা চিলেক্ট কৰাৰ লগে লগে ইয়াতে বিধানসভা আহিব, আপোনাৰ বিধানসভা কি পৰে ইয়াতে বিধানসভাটো আপোনালোকে চিলেক্ট কৰি দিব। চিলেক্ট কৰাৰ পিছত ইয়াতে নাম আহিব, আপোনালোকৰ যোনটো নামত আপোনালোকে শুধৰণি কৰিব বিচাৰে, যাৰ নাম ৰেজিষ্টাৰ হৈ আছে ইয়াতে নামটো ইয়াতে শ্ব' হৈ যাব, ঠিক আছে। ইয়াতে আপোনাৰ যোনটো দেখা পাইছে এইটো ভুল হয়, এইটো ভুলটো যোনটো আপোনাক শুধৰিব বিচাৰে যোনটো ভুল আছিলে সেইটো দেখাব ইয়াতে। তাৰপাছত আপোনালোকে কি কৰিব লাগিব, তললৈ স্ক্ৰল ডাউন কৰিব। তললৈ স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে দেখিব আপোনালোকৰ বহুতকেইটা অপশ্যন দেখা পাব। ইয়াতে আপোনালোকৰ CTH ওপৰত দেখা পাইছে আপোনালোকৰ, আৰু ইয়াতে যদি নাম চেঞ্জ কৰে আপোনাৰ নামত ক্লিক কৰিব, ফটোত হ'লে ফটোত ক্লিক কৰিব, এড্ৰেছ হ'লে এড্ৰেছ ক্লিক কৰিব, ঠিক আছে। আৰু আপোনাৰ জন্মৰ তাৰিখ হ'লে জন্মৰ তাৰিখ ক্লিক কৰিব, আৰু যদি আপোনাৰ ৰিলেশ্যন আপুনি চেঞ্জ কৰিব বিচাৰে ইয়াতে গোটেইকেইটা অপশ্যন আছে, আপোনালোকে ক্লিক কৰি দিব পাৰে। আৰু ইয়াতে নাম দেখিছে, এইটো যোনটো শুদ্ধ নাম আপুনি যোনটো শুদ্ধ কৰিব, যোনটো শুদ্ধ নাম হয় এই নামটো ইয়াতে আপোনালোকে টাইপ কৰিব, ঠিক আছে। আৰু চাব যাতে অসমীয়াটো শুদ্ধ আহে নে নাহে। যদি নাহে আপোনালোকে কি কৰিব, যদি মোবাইলত কৰে, মোবাইলতো আজিকালি চবৰে আপোনাৰ অসমীয়াখন কীবৰ্ডখন থাকে, আপোনালোকে তাৰ পৰা শুদ্ধ কৰি ইয়াৰ পৰা কাটি কিনে শুদ্ধ কৰি ল'ব পাৰিব। আৰু চাব যাতে ভুল নহয়। ইয়াতে নামটো যেতিয়া টাইপ কৰিব, আপোনাৰ নাম শুধৰণি কৰিলে খালি নামটো দিলেই হ'ল, আৰু বেলেগ এড্ৰেছ একো দিব নালাগে। ইয়াতে নামটো মোৰ ফিল আপ কৰা হৈ গ'ল। তাৰপাছত আপোনালোকে যদি বেলেগ ভাবে যে ফটো চেঞ্জ কৰিব বিচাৰে তেনেহ'লে ফটো চেঞ্জ কৰি দিব পাৰি, ইয়াতে আছে অপশ্যন।
হেতু কৰি দিব পাৰে ঠিক আছে তাৰ পাছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিলে দেখিব ইয়াতে আপোনাৰ গোটেই ডিটেইলছখিনি আহি গ'ল ইয়াতে আপোনাৰ যিটো ডকুমেণ্ট দিব আপোনালোকে এতিয়া মই কি কৰিম আপোনাৰ যেতিয়া নামটোহে ভুল হৈ আছে অনলি আপোনালোকে কি কৰিব পাৰে পান কাৰ্ডটো দিব পাৰে আৰু মই পান কাৰ্ডটো মোৰ স্কেন কৰা হৈ আছে ইয়াতে মই পান কাৰ্ডটো ইয়াতে আপলোড কৰি দিছোঁ এইটো চাই লওক পান কাৰ্ডটো আপলোড কৰি দিলোঁ আৰু আপোনালোকৰ যিটো ইমেইল আইডি আছে সেই ইমেইল আইডিটো ইয়াতে ভৰাই দিব লাগিব আৰু মোবাইল নাম্বাৰ দিব লাগিব মই মোৰ ইমেইল এটা দি দিছোঁ আপোনালোকে চাওক ইয়াতে মই ইমেইলটো ভৰাই লৈছোঁ ঠিক আছে ইমেইলটো ভৰাই হৈ গ'ল তাৰ পাছত আপোনালোকৰ যোনটো মোবাইল নাম্বাৰ আছিল আপোনাৰ যোনটো দিছিলে সেইটো দিব পাৰে নহলে বেলেগো দিব পাৰে কোনো প্ৰবলেম নাই সেই মোবাইল নাম্বাৰটোত আপোনালোকৰ কাৰেকচনটো শুদ্ধ হৈছে নে নাই এটা SMS যাব যেতিয়া হৈ যাব এটা মই মোবাইল নাম্বাৰটো মই ভৰাই লওঁ ঠিক আছে মোৰ মোবাইল নাম্বাৰ ভৰোৱা হৈ গ'ল ইয়াৰ পিছত ডিক্লেৰেশ্যনত আছে আপোনাৰ ঠাইটোৰ নাম কি আপোনালোকৰ ডিস্ট্ৰিক্টটোৰ নাম দি দিব পাৰে আপোনালোকৰ ডিস্ট্ৰিক্টটোৰ নাম দি দিব তাৰ পাছত ইয়াতে আপোনালোকৰ তাৰিখটো যোনটো আপোনালোকে যোনটো তাৰিখত কৰিছে তাৰিখ ওলাই থাকিব ইয়াতে একো প্ৰবলেম নাই তাৰ পাছত আপোনাৰ যিটো কেপচা আছে কেপচাটো ইয়াতে ভৰাই দিব ঠিক আছে মই কেপচাটো ভৰাই দি লওঁ এটা কেপচাটো ভৰাই দিলোঁ তাৰ পাছত আপোনালোকে কি কৰিব লাগে সাবমিট যিটো দেখিছে কলাকে এই সাবমিটত ক্লিক কৰি দিব মোৰ সাবমিটত ক্লিক কৰি দিয়াৰ লগে ইয়াতে চাওক থ্যাংক ইউ ফৰ সাবমিটিং ফ্ৰম অন NVSP এনেকৈ দেখাইছে আৰু ৰেফাৰেন্স নাম্বাৰ এটা দিছে এই ৰেফাৰেন্স নাম্বাৰটো আপোনালোকে নোট কৰি থৈ দিব আৰু আপোনালোকৰ হয়তো মেছেজত যাব তাৰ পাছত আপোনালোকে ইয়াতে টেক কৰি চাব পাৰে আপোনালোকৰ মানে কি হৈছে নহৈছে গোটেইখিনি চেক কৰি থাকিব পাৰিব এটা মই কপি কৰি আপোনালোকক এবাৰ দেখাই দিব বিচাৰিছোঁ এটা টেক কৰি ট্ৰেক অপচনত যেতিয়া আপোনালোকে ক্লিক কৰিব এটা ৰেফাৰেন্স আইডিটো বিচাৰিব সেই ৰেফাৰেন্স আইডিটো আপোনালোকে নোট কৰি ৰাখিব যাতে আপোনালোকৰ টেক কৰাৰ সময়ত অসুবিধা নহয় এটা চাওক সাবমিট হৈ গৈছে তাৰ পাছত আপোনালোকৰ কি আহিব BLO এপইন্টেড আহিব তাৰ পাছত আপোনালোকে ফিল ভেৰিফাই তাৰ পাছত আপোনালোকে গম পাব একচেপ্ট হয় নে ৰিজেক্ট হয় এনেদৰে আপোনালোকে চেক কৰি চাব পাৰে আৰু যদি কিবা অসুবিধা পায় তেনেহলে কমেন্ট বক্সত গৈ কমেন্ট কৰি জনাব আজিলৈ ইমানেই বাই বাই